নমস্কাৰ বন্ধু বান্ধৱীসকল, আছামিজ এডুকেশ্যনেল ৱৰ্ল্ডলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ নাম্বাৰ ছিষ্টেম। SSC, আছাম টেট বা CTET হওক বা আছাম পুলিচৰ ৰিটেন এক্সামৰ বাবে যিখিনি মেথছৰ প্ৰয়োজন তাৰ বিভিন্ন বিষয়ে মই আজিৰ পৰা ভিডিঅ' আপলোড কৰিম আৰু সেইবাবে আজি আৰম্ভ কৰিছোঁ নাম্বাৰ ছিষ্টেম। প্ৰথমে আমি এটা নাম্বাৰ আমি ধৰি লওঁ। ধৰা হ'ল 4, 3, 5 এইটো এটা নাম্বাৰ। 4, 3, 5 435 হৈছে এটা নাম্বাৰ। 435টো এটা নাম্বাৰ। ইয়াক কোৱা হয় সংখ্যা। অসমীয়াত কোৱা হয় সংখ্যা বা ইংৰাজীত নাম্বাৰ বুলি কয়। এতিয়া কথা হ'ল যে এই 435টোত 4টোক কি বুলি কোৱা হয় বা 3টোক কি বুলি কোৱা হয় বা 5টোক কি বুলি কোৱা হয়। 435 গোটেইটো এটা নাম্বাৰ হয়, কিন্তু সেই নাম্বাৰটোৰ ভিতৰত থকা 4, 3, 5 এইকেইটা কি বুলি কোৱা হয়? এইকেইটা কোৱা হয় অংক। মনত ৰ'ব চাগে আপোনালোকৰ অংক, আৰু চাগে জানেই আপোনালোকে অংক বুলি কোৱা হয়। হিন্দীত কোৱা হয় অংক আৰু ইংৰাজীত কোৱা হয় ডিজিট। অসমীয়াত কোৱা হয় অংক, হিন্দীত কোৱা হয় অংক আৰু ইংৰাজীত কোৱা হয় ডিজিট। আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে নিশ্চয় পাইছে আগতে যে 2টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি বা 3টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো কি। এই অংক বিশিষ্ট বুলি যে কয়, এই এনেকুৱা সংখ্যাটোৰ ভিতৰত থকা এই সংখ্যাকেইটাক কোৱা হয় অংক। এইকেইটা চিহ্ন এটা এটা ইহঁতক কোৱা হয় অংক। মনত ৰ'ব চাগে, এইটো একেই সহজ কথা। ইয়াৰ পিছত আহিম যে অংক ক্ষেত্ৰতো কিয় শিকাইছোঁ। এইকাৰণে শিকাইছোঁ যে অংক কি বস্তু সেইটো আপোনালোকে জানি লোৱাটো অতি জৰুৰী। কাৰণ এনেকুৱা ধৰণৰ প্ৰশ্ন SSCত আহে যে 4, 5, 6 হৰণ যোৱা 2টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো কি, বা 6, 7, 8 হৰণ যোৱা আটাইতকৈ 2টা বা 3টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি। এনেকুৱা ধৰণৰ অংক আপোনালোকৰ SSCত আহে। SSC বা আছাম পুলিচ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামবিলাকত আহে। সেইকাৰণে অংক কি সেইটো শিকাই লোৱা হৈছে। ইয়াৰ পিছত আহিব যে এই 4, 3, 5টো যে আমি ধৰি ল'লোঁ, 4, 3, 5টো যে আমি ধৰি ল'লোঁ, ইয়াত 4টোৰ মান কিমান? ইয়াত 2টা মান আছে। এটা হ'ল ফেচ ভেলু, প্ৰকৃত মান। হিন্দীত কোৱা হয় শুদ্ধ মান। প্ৰকৃত ভেলুটো আমি শিকি লওঁ, ফেচ ভেলুটো আমি শিকি লওঁ। প্ৰকৃত মান বুলি ক'লে সেই সংখ্যাটোত যিকেইটা অংক থাকে সিহঁতৰ যিটো অংক তাৰ নিজৰ মানটোৱে হ'ল প্ৰকৃত মান। এই 4টোৰ প্ৰকৃত মান 4, 3টোৰ প্ৰকৃত মান 3। হিন্দীত কোৱা হয় শুদ্ধ মান আৰু ইংৰাজীত কোৱা হয় ফেচ ভেলু। আৰু ইহঁতৰ প্ৰকৃত মান কেতিয়াও চেঞ্জ নহয়। 4টো ইয়াত কিহৰ ঘৰত আছে? একক, দশক, শতক, 400 ঘৰত আছে, শতকৰ ঘৰত আছে। কিন্তু 4টোৰ প্ৰকৃত মান 4 হ'ব। আমি যদি ডাঙৰ সংখ্যা এটাও লওঁ তেতিয়াহ'লে ইয়াৰ এই 4টোৰ প্ৰকৃত মান 4 হ'ব। একক, দশক, শতক, লাখ, লাখৰ ঘৰত 4টো আছে। কিন্তু 4টো প্ৰকৃত মান শুদ্ধ মান বা ইংৰাজীত যদি কোৱা হয় ফেচ ভেলু, তেতিয়াহ'লে ইয়াৰ ফেচ ভেলু 4 হ'ব। মনত ৰ'ব চাগে। পিছৰ ভেলুটো হ'ল স্থানীয় মান, যাক কোৱা হয় প্লেচ ভেলু। সেই ঠাইটুকুৰাত সেই অংকটো কি ঠাইত আছে, কি স্থানত আছে, সেইটো হ'ল স্থানীয় মান। এতিয়া হ'ল 4টো ইয়াৰ কিহৰ স্থানত আছে? শতকৰ ঘৰত আছে, শতকৰ স্থানত আছে। গতিকে ইয়াৰ মান কিমান হ'ব? 400। একক, দশক, শতক, হাজাৰ, অযুত, লাখ। ইয়াত 4 মান কিমান হ'ব? লাখ, লাখৰ ঘৰত আছে। গতিকে 4টোৰ স্থানীয় মান বা প্লেচ ভেলু বা হিন্দীত স্থানীয় মান বুলিয়ে কোৱা হয়। গতিকে স্থানীয় মান হ'ব 4 লাখ। মনত ৰ'ব চাগে যে প্ৰকৃত মান হ'লে সিহঁতৰ ভেলুটো কেতিয়াও চেঞ্জ নহয়। সিহঁতে যিটো সংখ্যা সিয়ে তাৰ প্ৰকৃত মান সেইটোৱে। 4টোৰ প্ৰকৃত মান 4, ইয়াতো 4টোৰ প্ৰকৃত মান 4 হ'ব। কিন্তু কি হ'ব? সেই একেটা সংখ্যাই 4টোকে ধৰি লওঁ, সেই একেটা অংক ইয়াত আছে লাখৰ ঘৰত আৰু ইয়াত আছে শতকৰ ঘৰত। গতিকে স্থানীয় মানটো শতকৰ ঘৰত থাকিলে 100, 400, লাখৰ ঘৰত থাকিলে লাখ, 4 লাখ। যদি দশকৰ ঘৰত থাকে তেতিয়াহ'লে 4 দহ, দশকৰ ঘৰত হ'লে 10, 4 10, 40। এইটো আপোনালোকৰ মনত ৰ'ব চাগে যে স্থানীয় মান কি আৰু প্ৰকৃত মান কি। ইয়াৰ পিছত আহোঁ আমি গণনা নিয়তাখন। গণনা নিয়তাখন যদি আমি মাতিব ষ্টাৰ্ট কৰিব দিওঁ কাৰোবাক বা নিজেও যদি মাতোঁ, আমি কিহৰ পৰা ষ্টাৰ্ট কৰোঁ? 1ৰ পৰা ষ্টাৰ্ট কৰোঁ। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10 বা ইংৰাজীত যদি ষ্টাৰ্ট কৰা হয় তেতিয়াহ'লে 1ৰ পৰা কৰা হয়। 1ৰ পৰা কৰিলে 1, 2, 3, 4, 5 এনেকৈ হৈ গৈ থাকে। 1ৰ পৰা ষ্টাৰ্ট হৈ গৈ থাকে। আৰু এইখন হ'ল গণনা নিয়তা।
যিহেতু আমি যাকেই মাতিব দিওঁ সিয়ে একৰ পৰা ষ্টাৰ্ট কৰে, এইটো হ'ল আমাৰ স্বভাৱ। গতিকে ইয়াক কোৱা হয় স্বাভাৱিক সংখ্যা। এইটো অসীমলৈ যিমানলৈ যায় একৰ পৰা যেতিয়া ষ্টাৰ্ট কৰা হ'ব তাক কোৱা হয় স্বাভাৱিক সংখ্যা। ইংৰাজীত কোৱা হয় নেচাৰ, যিহেতু এটা স্বভাৱটো ইংৰাজীত কোৱা হয় নেচাৰ, গতিকে এইটো নেচাৰেল নাম্বাৰ। হিন্দীত কোৱা হয় প্ৰকৃতি, এইটো আমাৰ প্ৰকৃতি হ'লে প্ৰাকৃতিক সংখ্যা। ইংৰাজীত নেচাৰেল নাম্বাৰ, অসমীয়াত স্বাভাৱিক সংখ্যা আৰু হিন্দীত প্ৰাকৃতিক সংখ্যা। আৰু যদি শূন্যটো আগত অনা হয় তেতিয়াহ'লে এই সংখ্যাৰ প্ৰণালীটো সম্পূৰ্ণ শেষ হৈছে, মানে সম্পূৰ্ণ হৈছে, পূৰ্ণ হৈছে। শূন্যৰ পৰা যদি ষ্টাৰ্ট কৰোঁ আমি তেতিয়াহ'লে শূন্যৰ পৰা ষ্টাৰ্ট কৰাৰ লগে লগে ইয়াক কোৱা হয় পূৰ্ণ সংখ্যা, মানে পূৰ্ণ হৈছে। নেওতাখন শূন্যৰ পৰা ষ্টাৰ্ট কৰাৰ লগে লগে সংখ্যা ছিষ্টেমটো পূৰ্ণ হৈছে, গতিকে ইয়াক কোৱা হয় পূৰ্ণ সংখ্যা। ইংৰাজীত কোৱা হয় হোল নাম্বাৰ আৰু হিন্দীত কোৱা হয় পূৰ্ণ সংখ্যা। ইয়াৰ পিছত আহিব যে শূন্যৰ পৰা এইফাললৈ আমি গ'লোঁ, এইফাললৈও নাম্বাৰ কিছুমান আছে, এইফাললৈও সংখ্যা কিছুমান আছে। কোনবিলাক আছে? যিবিলাক আমি মাইনাছত লিখোঁ, -1, -2, -3 এনেকৈও এইফালে অসীমলৈ আছে, সেইফাললৈও অসীমলৈ আছে। এতিয়া প্ৰথমে জানো আহক যে একৰ পৰা ষ্টাৰ্ট কৰি এইফাললৈ এইখিনি কিহত আছে, আৰু একৰ পৰা -1ৰ পৰা এইফাললৈ কিহত আছে, এইখিনি মাইনাছত আছে। এইখিনিৰ পৰা এইখিনিলৈ কিহত আছে, প্লাছত আছে। এইখিনি মাইনাছত থকা মানে এইখিনি প্লাছত আছে। এইখিনি মাইনাছটো সদায় ধাৰ বুলি ধৰা হয়, অংক পালে আমি বুজাম। আৰু এইখিনি হ'ল প্লাছত আছে। প্লাছত থকাখিনিক কোৱা হয় পজিটিভ আৰু মাইনাছত থকাখিনিক কোৱা হয় নিগেটিভ। অসমীয়াত কোৱা হয় ধনাত্মক ঋণাত্মক আৰু পজিটিভ, ইংৰাজীত কোৱা হয় পজিটিভ আৰু নিগেটিভ। আৰু এই গোটেইখিনিকে কোৱা হয়, এই মাইনাছৰ সংখ্যাবিলাক, প্লাছৰ সংখ্যাবিলাক আৰু শূন্যটোক গোটেইখিনিকে একেলগে কোৱা হয় অখণ্ড সংখ্যা। মনত ৰ'বনে? অখণ্ড সংখ্যা, অভাজ্য সংখ্যা, পূৰ্ণাংগ সংখ্যা। অখণ্ড সংখ্যা ইয়াক কোৱা হয় পূৰ্ণাংগ সংখ্যা। পূৰ্ণ সংখ্যাটো শূন্যৰ পৰা ষ্টাৰ্ট কৰিলে পূৰ্ণ সংখ্যা, একৰ পৰা ষ্টাৰ্ট কৰিলে স্বাভাৱিক সংখ্যা অৰ্থাৎ প্ৰাকৃতিক সংখ্যা, অৰ্থাৎ ইংৰাজীত নেচাৰেল নাম্বাৰ বুলি কোৱা হয়। আৰু গোটেইখিনি মাইনাছ আৰু প্লাছৰখিনি লৈ লগত যদি শূন্যটো লোৱা হয় তেতিয়াহ'লে ইহঁতক কোৱা হয় অখণ্ড সংখ্যা। পূৰ্ণাংগ সংখ্যা ইংৰাজীত কোৱা হয় ইণ্টেজাৰ। এতিয়া এইখিনি হ'ব পজিটিভ ইণ্টেজাৰ আৰু এইখিনি হ'ব নিগেটিভ ইণ্টেজাৰ। মাইনাছত থকাখিনিক কোৱা হয় নিগেটিভ ইণ্টেজাৰ, আৰু প্লাছত থকাখিনিক কোৱা হয় পজিটিভ ইণ্টেজাৰ। ধনাত্মক অখণ্ড সংখ্যা, ঋণাত্মক অখণ্ড সংখ্যা। শূন্যটো কিন্তু মনত ৰাখিব, ধনাত্মক অখণ্ড সংখ্যাটো নপৰে আৰু ঋণাত্মক অখণ্ড সংখ্যাটো নপৰে। ইয়াৰ পিছত আহিব সমসংখ্যা আৰু বিষম সংখ্যা। বিষম সংখ্যা আপোনালোকে পাইছে চাগে, যাক কোৱা হয় যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যা। যুগ্ম সংখ্যা কোনবিলাক? সমসংখ্যা পাইছে চাগে বিভিন্ন প্ৰশ্নত, এইকাৰণে শিকোৱা হৈছে এই টাৰ্মছবিলাক, এইকাৰণে শিকোৱা হৈছে যে প্ৰশ্নত এইবিলাক শব্দ আহে। আপোনালোকৰ অখণ্ড সংখ্যা কাক, ধনাত্মক অখণ্ড সংখ্যা কাক বোলে কেতিয়াও নুসুধে, কিন্তু প্ৰশ্নত এই শব্দবিলাক, এই টাৰ্মছবিলাক আহে। এই টাৰ্মছবিলাক অহাৰ পিছত সেই অংকটো কেনেকুৱা ধৰণৰ হ'ব সেইটো জানিবৰ কাৰণে আপোনালোকে এইখিনি কথা জনাটো অতিকৈ প্ৰয়োজন। সেইবাবেহে শিকোৱা হৈছে। সমসংখ্যা, বিষম সংখ্যা। সমসংখ্যা মানে হ'ল যুগ্ম সংখ্যা আৰু বিষম সংখ্যা মানে হ'ল অযুগ্ম সংখ্যা। আপোনালোকে নিশ্চয় জানেই। ইংৰাজীত কোৱা হয়, ইয়াক কোৱা হয় ইভেন নাম্বাৰ আৰু বিষম সংখ্যাক কোৱা হয় অড নাম্বাৰ। অসমীয়াত যুগ্ম, অযুগ্ম। এতিয়া যুগ্ম সংখ্যা কোনবিলাক? যিবিলাক সংখ্যা 2ৰে সম্পূৰ্ণকৈ বিভাজ্য, অৰ্থাৎ যিটো সংখ্যাক 2ৰে হৰণ কৰিলে বাকী নৰয়, ভাগশেষ নৰয়, সেইটোক কোৱা হয় যুগ্ম সংখ্যা। যিটো সংখ্যাক 2ৰে হৰণ কৰিলে বাকী নৰয় তাক কোৱা হয় যুগ্ম সংখ্যা। যেনে 4টোক যদি 2ৰে হৰণ কৰা যায় 2ৰে কেইবাৰ যাব? 2বাৰ যাব। 5টোক যদি 2ৰে হৰণ কৰা যায় 2 2 4, বাকী ৰ'ব কিমান? 1। একক সম্পূৰ্ণকৈ হৰণ যায়নে? দশমিক আহিব তেতিয়াহে হৰণ যাব, দশমিকত আহিব তেতিয়াহে হৰণ যাব, অৰ্থাৎ ইয়াৰ কি হয়? বাকী ৰৈছে। ইয়াৰ 4টোৰ ক্ষেত্ৰত বাকী ৰোৱা নাই। তাকে কৈছোঁ যে যিটো সংখ্যাক 2ৰে হৰণ কৰিলে বাকী নৰয়, সম্পূৰ্ণকৈ হৰণ যায় তাক কোৱা হয় যুগ্ম সংখ্যা, সমসংখ্যা। আৰু যিবিলাক সংখ্যা 2ৰে হৰণ কৰিলে বাকী ৰয় তাক কোৱা হয় অযুগ্ম সংখ্যা, অড নাম্বাৰ বা বিষম সংখ্যা। এতিয়া যুগ্ম সংখ্যা কোনবিলাক? 2 4 6 8 10 12, 2 4 6 8 10 12 14 এনেকৈ গৈয়ে থাকে অসীমলৈ।
তেনেকৈ বিষম সংখ্যা কোনবিলাক হ'ব 1 3 5 7 9 11 এনেকৈ গৈ থাকে এইখিনি হ'ল বিষম সংখ্যা মনত ৰ'ব চাগে এইখিনি হ'ল সম সংখ্যা এইখিনি হ'ল বিষম সংখ্যা এতিয়া আমাক যেনিবা কোনো অংকত যদি আমি জানিবলগীয়া হয় যে ডাঙৰ অংক এটা দিছে বহুত ডাঙৰ অংক সংখ্যা বহুত ডাঙৰ সংখ্যা এটা দিছে যিটোত বহুত বেছি অংক আছে এই সংখ্যাটো যুগ্ম নে অযুগ্ম আমি ক'ব লাগে 42356 এই সংখ্যাটো যুগ্ম নে অযুগ্ম আমি ক'ব লাগে তেতিয়াহ'লে আমি এই সংখ্যাটো যুগ্ম নে অযুগ্ম ক'ব লাগে সম সংখ্যা নে বিষম সংখ্যা আমি জানিব লাগে একে সহজ নিয়ম হিচাপে আমি কেনেকৈ জানিম 2 হৰণ কৰি থাকিব আমাৰ প্ৰয়োজন নাই ইমান ডাঙৰ সংখ্যা 2 হৰণ কৰি থাকিলে বহুত সময় যাব গতিকে আমি জানিবৰ কাৰণে দেখিলেই ক'ব পাৰিবৰ কাৰণে একে সহজ নিয়ম এটা আছে যিবিলাক সংখ্যাৰ শেষৰ অংকটো এইকেইটা থাকে 0 2 4 6 আৰু 8 থাকে সেইবিলাক সংখ্যা হৈছে সম সংখ্যা এইবিলাক সংখ্যা হৈছে সম সংখ্যা যিটো সংখ্যাৰ শেষৰ অংক এই সংখ্যাটোত এইটো যদি 0 2 4 6 8 হয় তেতিয়াহ'লে এই গোটেইকেইটাৰ ভিতৰত যদি এটা হয় তেতিয়া গম পাব এইটো এটা সম সংখ্যা যদি এইকেইটাৰ ভিতৰত নপৰে তেতিয়াহ'লে ই এটা সম সংখ্যা নহয় যুগ্ম সংখ্যা নহয় যদি ইয়াত 5 থাকিলহেঁতেন তেতিয়াহ'লে ইয়াৰ ভিতৰত 5 নাই এই অযুগ্ম সংখ্যা যদি 7 থাকিলহেঁতেন তেতিয়াহ'লে ই অযুগ্ম সংখ্যা যদি 8 থাকিলহেঁতেন তেতিয়াহ'লে আকৌ এইটো যুগ্মই হ'ল হয় 8টো যেহেতু আছে বা 0 থাকিলেও ই যুগ্ম 0 থাকিলেও ই যুগ্ম হ'ব সম সংখ্যা হ'ব সম সংখ্যা আৰু বিষম সংখ্যা বুজি পাইছে চাগে ইয়াৰ পিছত আহিব মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা ভাজ্য সংখ্যা আৰু অভাজ্য সংখ্যা মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা ভাজ্য সংখ্যা অভাজ্য সংখ্যা যাক ইংৰাজীত প্ৰাইম নাম্বাৰ আৰু কম্পোজিট নাম্বাৰ বুলি কোৱা হয় প্ৰাইম নাম্বাৰ কোনবিলাক যিবিলাক সংখ্যাৰ উৎপাদক সংখ্যাটো নিজে আৰু এক মানে দুটা উৎপাদক আছে এটা হ'ল সংখ্যাটো নিজে আৰু এক ধৰি লওঁ 2টোক আমি 2 এগুণ 2 3টোক যদি লওঁ আমি 3 এগুণ 3 4টোক যদি আমি ভাগ কৰোঁ 4 এগুণ 4 লগতে 2 দুগুণ 4 এতিয়া আমি চাওঁ যে 2টোৰ ক্ষেত্ৰত কি হ'ল 2 এগুণ 2 তাৰ বাহিৰে আৰু ইয়াক বেলেগকৈ ভাগ কৰিব নোৱাৰি 3টোক চালোঁ 3 এগুণ 3 তাৰ বাহিৰে আৰু বেলেগ ভাগ কৰিব নোৱাৰি কিন্তু 4টোক চালোঁ 4 এগুণ 4 বাহিৰেও 2 দুগুণো 4 আৰু 9টোক যদি লওঁ তেতিয়াহ'লে 9 এগুণ 9 3 3 গুণ 9 ইয়াৰ ক্ষেত্ৰতো 9 এগুণ 9 বাহিৰেও আকৌ বেলেগকৈ ভাগ কৰিব পাৰিছোঁ এই যিবিলাকক দুটা উৎপাদক থাকে সংখ্যাটো নিজে আৰু এক সংখ্যাটো নিজে 2 আৰু 1 সংখ্যাটো নিজে 3 আৰু 1 খালি এই দুটা উৎপাদক থাকে তাক কোৱা হয় মৌলিক সংখ্যা অভাজ্য সংখ্যা যাক ভাগ কৰিব নোৱাৰি অভাজ্য সংখ্যা এইবিলাকক কোৱা হয় মৌলিক সংখ্যা অভাজ্য সংখ্যা প্ৰাইম নাম্বাৰ আৰু যিবিলাকক দুটাতকৈ বেছি উৎপাদক আছে অৰ্থাৎ 1 আৰু সংখ্যাটো নিজৰ বাহিৰেও 2 এটা আছে 4ত নট সংখ্যাটো নিজে 1টোৰ বাহিৰেও 3 এটা আছে সেইবিলাক কোৱা হয় ভাজ্য সংখ্যা কম্পোজিট নাম্বাৰ যৌগিক সংখ্যা এতিয়া কথা হ'ল যে লিষ্টখন যেতিয়া ষ্টাৰ্ট কৰিম তেতিয়াহ'লে চালে আপোনালোকে গম পাব যে যিটো অভাজ্য সংখ্যা মৌলিক সংখ্যা 2 3 5 7 9টো নহয় গম পাইছে সিফালে 11 হ'ব 13 হ'ব সিফালে 15টো নহয় 17টো হ'ব 19টো হ'ব এই সংখ্যা 19টো হ'ব এই সংখ্যাবিলাকত কি হ'ব যে ইহঁতক আৰু বেলেগ ভাগ কৰিব নোৱাৰি 2 এগুণ 2 3 এগুণ 3 5 এগুণ 5 7 এগুণ 7 এনেকৈ এগুণ একৰ লগত পূৰণ কৰি যিটো পাওঁ সেইটোৱে হয় তাৰ বাহিৰে বেলেগ ভাগ কৰিব নোৱাৰি ইহঁত হ'ল মৌলিক অভাজ্য সংখ্যা আৰু যিবিলাক আমি এতিয়া পালোঁ 4 6 8 ইহঁতক যদি 4 এগুণ 4 2 দুগুণ 4 6 এগুণ 6 2 3 গুণ 6 8 এগুণ 8 2 4 গুণ 8 আমি তেনেকৈ বেলেগকৈ ভাগ কৰিব পাৰোঁ গতিকে এইবিলাক হৈছে ভাজ্য সংখ্যা যৌগিক সংখ্যা বা কম্পোজিট নাম্বাৰ এতিয়া এইবিলাক আৰু এইবিলাক চাওক যে 2টো হৈছে সম সংখ্যা মনত আছেনে 2টো সম সংখ্যা আছিলে যুগ্ম সংখ্যা যাক ইভেন নাম্বাৰ বুলি কোৱা হয় একমাত্ৰ যুগ্ম মৌলিক সংখ্যা যুগ্ম মানে সম মৌলিক মানে অভাজ্য একমাত্ৰ সম অভাজ্য সংখ্যা হৈছে 2 এই যুগ্মও হয় কিন্তু মৌলিকো হয় অভাজ্যও হয় আৰু মৌলিক সংখ্যা ষ্টাৰ্ট হয় 2ৰ পৰা আৰু যৌগিক সংখ্যা ষ্টাৰ্ট হয় 4ৰ পৰা মনত ৰ'ব চাগে
এইখিনি ভাজ্য অভাজ্য বুজি পাইছে। ইয়াৰ পিছত আহিব পৰিমেয় অপৰিমেয়। পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা, ৰেচনেল নাম্বাৰ ইৰেচনেল নাম্বাৰ, যাক হিন্দীত পৰিমেয় অপৰিমেয় বুলিয়ে কোৱা হয়। পৰিমেয় সংখ্যা সেইবিলাক আপোনালোকে 10ত পাইছে চাগে। পৰিমেয় সংখ্যা সেইবিলাক যিবিলাক সংখ্যা p/q আকৃতিত প্ৰকাশ কৰিব পাৰি, য'ত q ইজ নট ইকুৱেল টু 0, এইবিলাকক কোৱা হয় পৰিমেয় সংখ্যা। য'ত q ইজ নট ইকুৱেল টু 0, অৰ্থাৎ q এই তলৰটো 0 হ'ব নোৱাৰিব। আমি যিমানবিলাক সংখ্যা এতিয়ালৈ আমি উদাহৰণত দি আহিছোঁ বা পঢ়ি আহিছোঁ, গোটেইবিলাক হৈছে পৰিমেয় সংখ্যা। এইবিলাক পৰিমেয় হয়নে? p/q আকৃতি প্ৰকাশ কৰিব পাৰিনে? পাৰি, কাৰণ ইহঁতৰ তলত 1 এটা থাকে। জানে যিকোনো সংখ্যাৰ তলত সদায় 1 এটা থাকে, 1 এটাই হৰণ হৈ থাকে। গতিকে ইহঁতবিলাক পৰিমেয় সংখ্যা হয়। আমি যদি আৰু উদাহৰণ লওঁ, 2 ভাগৰ 1, 100 ভাগৰ 2, এনেকৈ যদি লওঁ, এইবিলাকো হয়। আমি যদি 2 ভাগৰ 0 বুলিও লওঁ, তেতিয়াহ'লে ইও এটা পৰিমেয়, কাৰণ ইয়াত কৈছে যে p ইজ নট ইকুৱেল টু 0 বুলি কোৱা নাই। pটো 0 হ'ব পাৰে, কাৰণ ই কোৱা নাই যেতিয়া হ'ব পাৰে, খালি qটো 0 হ'ব নোৱাৰে। q মানে হ'ল তলৰটো, অৰ্থাৎ আমি যদি ইয়াক ওলোটাই দিওঁ, তেতিয়াহ'লে ই এটা পৰিমেয় সংখ্যা নহয়। মনত ৰ'ব চাগে। এতিয়া পৰিমেয় সংখ্যা কাক বোলে? যিবিলাক সংখ্যা p/q আকৃতিত প্ৰকাশ কৰিব পাৰি, য'ত q ইজ ইকুৱেল নট 0। আমি যদি সাধাৰণভাৱে কওঁ, ভগ্নাংশ আকাৰত প্ৰকাশ কৰিব পাৰি, য'ত হৰটো বা তলৰটো 0 হ'ব নোৱাৰিব, তাকে পৰিমেয় সংখ্যা বুলি কোৱা হয়। আমি যিমানবিলাক সংখ্যা যুগ্ম, অযুগ্ম, যৌগিক, মৌলিক যিমান সংখ্যা পঢ়ি আহিছোঁ, গোটেইবিলাক পৰিমেয় সংখ্যাৰ ভিতৰত পৰে। স্বাভাৱিক, পূৰ্ণ বা অখণ্ড যিমান পঢ়ি আহিছোঁ, গোটেইবিলাক পৰিমেয় সংখ্যাত পৰে। অপৰিমেয় সংখ্যা যিবিলাক p/q আকৃতিত প্ৰকাশ কৰিব নোৱাৰি, য'ত q ইজ ইকুৱেল নট 0, সেইটো অপৰিমেয় সংখ্যা। উল্টা কৈ দিলে হ'ল। কিন্তু অপৰিমেয় সংখ্যা বিচাৰি উলিয়াটো একেবাৰে সহজ, বেছি নাথাকে, একেবাৰে সহজ। ক্লাছ 10ত পাইছে চাগে √2, √3 বা √5 বা √7, এইবিলাক যিবিলাক সংখ্যা মৌলিক আৰু তাত √, আছে, এইবিলাক সংখ্যা হৈছে অপৰিমেয় সংখ্যা। আৰু কিছুমান এই সংখ্যাবিলাকৰ নিয়ম এটা আছে। এই সংখ্যাবিলাকত পৰিমেয় অপৰিমেয়ত, পৰিমেয়ত যিকোনো পৰিমেয় সংখ্যা এটা আমি যদি লওঁ 10ক যেতিয়া আমি হৰণ কৰিম, ধৰি লওক 2 ভাগৰ 10 বা 10 ভাগৰ 3 আমি হৰণ কৰিছোঁ, ধৰি লওক 10 ভাগৰ 3, এই এটা পৰিমেয় সংখ্যা হয়। কেনেকৈ গম পালোঁ হয় বুলি? কাৰণ তলত 0 নাই, 10 আছে, 10টোত 0 আছে, কিন্তু অনলি 0 নাই। তে 10এ আমি যদি 3ক হৰণ কৰোঁ, তেতিয়াহ'লে দশমিকত আহিব, 0 হ'ল, 3 বাৰ গ'ল 30। এইটো কি হ'ল? হৰণটো শেষ হৈ গ'ল, এইটো উত্তৰ ওলাল, শেষ হৈ গ'ল। আমি যদি 3 ভাগৰ 1 কৰোঁ, তেতিয়াহ'লে 3টোৱে আমি 1ক হৰণ কৰিব লাগিব। হৰণ কৰিবলগীয়া হ'লে কি? দশমিক দিলোঁ, 3 3 গুণ 9, 1 ৰ'ল, 1 ৰ'ল, আকৌ 3 3 গুণ 9, আকৌ 1 ৰ'ল, আকৌ 3 3 গুণ 9, এই 3 3 3 3কে ওলাই গৈ থাকিব। পৰিমেয় সংখ্যা এই দুটা নিয়ম আছে। এটা হ'ল কি? যিটো হৰণ কৰি শেষ হয়, সম্পূৰ্ণকৈ ভাজ্য, হৰণ গৈ শেষ হৈ যায়, দশমিকতে থাকক লগা হ'লে, হৰণ গৈ শেষ হৈছে। কিন্তু আৰু এটা হ'ল কি? হৰণ গৈছে কিন্তু শেষ হোৱা নাই, মানে ৰিপিট হৈ আছে, একেটা সংখ্যাকে আকৌ আহিছে। এইবিলাক হৈছে পৰিমেয় সংখ্যা, যিবিলাক হৰণ গৈ শেষ হয়, আৰু যিবিলাক হৰণ গৈ শেষ নহয় কিন্তু ৰিপিট হৈ থাকে। কিন্তু অপৰিমেয় সংখ্যা যদি হয়, তাৰ ক্ষেত্ৰত কিন্তু ৰিপিট নহয়। তাৰ ক্ষেত্ৰত যদি এবাৰ 0 এটা ওলাল, পিছৰ বাৰত 1ৰ লগত 0 দুটা ওলাব, বা পিছৰ বাৰত 1 দুটাকৈ ওলাব, তাৰপিছৰ বাৰ 0 4 5টামান ওলাব, তাৰপিছত 1 1কৈ ওলাব, এনেকৈ গৈ কোনো ৰিপিট নহয়। ৰিপিট এইকাৰণে কৈছোঁ, একেইকেইটা সংখ্যা ৰিপিট হোৱা নাই। চাওকচোন, একেইকেইটা সংখ্যা ৰিপিট হোৱা নাই, সেইটোক কোৱা হয় অপৰিমেয় সংখ্যা। এতিয়া অপৰিমেয় আৰু পৰিমেয় সংখ্যা গোটেইবিলাকক একেলগে কোৱা হয় বাস্তৱ সংখ্যা। মানে গোটেই পৃথিৱীত যিমান সংখ্যা আছে, গোটেইবিলাক যেতিয়া লগ লাগিব, তাক কোৱা হয় বাস্তৱ সংখ্যা, ৰিয়েল নাম্বাৰ। এইখিনিয়ে হ'ল নাম্বাৰ ছিষ্টেমৰ বেছিক কনচেপ্টখিনি। এইখিনি জানি লওক, তেতিয়াহ'লে এইখিনি যদি সম্পূৰ্ণকৈ জানে, প্ৰশ্নত যেতিয়া সমসংখ্যা, বিষম সংখ্যা বুলি উল্লেখ কৰি কিবা প্ৰশ্ন দিব, তেতিয়াহ'লে আপোনালোকে নিশ্চয় বুজি পাব। ধন্যবাদ।